পৰ্বতজৰা গাৰো ছাত্ৰ সন্থাৰ আঞ্চলিক প্ৰেছিডেণ্ট হয়। যে যোৱাকালি মিষ্টেন মাৰাকে যে আমাৰ বিটিআৰ সভাপতি গাৰো ছাত্ৰ সন্থা সভাপতি ডাঙৰক যিটো মিষ্টেন মাৰাকে ৰাজনীতিক বা কিবা কৈছে এইটো আমালোকে দেখা পাইছোঁ। আমি ইয়াৰ বিষয়ে আমি ক'ব খুজিছোঁ মিষ্টেন মাৰাকক যে সি নিজেও ভালদৰে চাওক। মিষ্টেন মাৰাকক আমি কৈ দিছোঁ যে মিষ্টেন মাৰাক নিজেই ভালদৰে নিজকে চাওক। সি নিজে যোৱা এম পি ইলেকশ্যনত যে লৰেন্সত গৈ কিনি যে এইটো আলোচনা কৰি টকা পইচা কিবি লৈ আহিছে। আৰু যে ইয়াৰ পিছত আহি কিনি তাৰ পৰা আহি কিনি যে সি মানে বষ্টমজৰাত সি BPF-ৰ জাইলাক মাতি কিনি থাকি মিটিং কৰিছে। এইটো এনেকুৱা এইফালে জাপি কৰা এইটো বান্দৰৰ নিচিনা এইটো মিষ্টেন মাৰাক আমাৰ ৰাইজে চব গম পাই গ'ল। এইটো তাৰ কাৰণে মই মিষ্টেন মাৰাকক এইটোৱে মই ক'ব খুজিছোঁ যে নিজে নিজকে ভালদৰে চাওক আৰু নিজে আইনাৰ নিচিনা ভালকৈ নিজকে জানি লওক। তাৰ কাৰণে মই এইটো ক'ব খুজিছোঁ এইটো আমাৰ পৰ্বতজৰা গাৰো ছাত্ৰ সন্থা হিচাপে যে এতিয়া মিষ্টেন মাৰাকে অলৰেডি এক্সপেল হৈ গ'ল। আৰু আমাৰ যিটো বিটিআৰ আমাৰ সভাপতি ডাঙৰীয়া গাৰো ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়াৰ যিটো এক্সপেল কৰিছে, এই এক্সপেল কৰাটো অলৰেডি আমাৰ আমাৰ অল ইণ্ডিয়া প্ৰেছিডেণ্ট যিটো ঠেংচাক জি মমন এইটো অলৰেডি একচেপ্ট কৰি লৈছে। এইটো মিষ্টেন অলৰেডি এক্সপেল হৈছে বুলি আমালোকে পৰ্বতজৰা ৰাইজেও অলৰেডি মানি গ'ল। এইটো মানে আৰু আমালোকে এতিয়া আজি আলোচনা কৰিছে যে কেতিয়াও মিষ্টেন মাৰাকক পৰ্বতজৰাত যে কেতিয়াও মিটিং কৰা দিয়া নাযাব। আৰু কেতিয়া আমাৰ অলৰেডি আমাৰ ওপৰৰ পৰা এইটো মেছেজ আহি গ'ল যে এনেকুৱা মিটিং কৰিলে আমাক জনাওক বুলি অলৰেডি এইটো মেছেজ আহি গ'ল। তাৰ কাৰণে আমালোকে এইটো একগোট হৈ আজি চব মানে আমি সংগঠন আৰু গাঁওবুঢ়া সকলোৱে আহি কিনি একগোট হৈ কিনি আজি এইটো আমি আলোচনা হ'ল যে এনেকুৱা যাতে আৰু গাঁওবুঢ়াবিলাকক কৈছে যে এনেকুৱা আমালোকে বিভাজন হোৱাটো দুটা হোৱাটো আমালোকে নাবিচাৰো, আমালোকে একে হোৱাটো বিচাৰো বুলি কৈছে অলৰেডি গাঁওবুঢ়াবিলাকক। মানে এনেকুৱা মিষ্টেন নিচিনা আমালোকে এনেকুৱা মানুহ নালাগে বুলি কৈছে সিহঁতেও গাঁওবুঢ়াবিলাকক। তাৰ কাৰণে মই এইটো মিষ্টেনক মানে কৰি দিছোঁ যে নেক্সট দিনত যাতে মিষ্টেনে এনেকুৱা আৰু যে এনেকুৱা কৰিব নালাগে বা এক্সপেল কৰা মানুহ অলৰেডি। তাৰ কাৰণে মই আৰু যে ৰাইজে জানি পায় যে মিষ্টেন আজি এনেকুৱা মানুহ যে মেট্ৰিকো যে মানে 5-6 বাৰ দিয়া মানুহ, এইটো ফেল হোৱা মানুহ, এই মানে আজি যে উল্টা পুল্টা বকি আছে এইটো ৰাইজেই জানি পায়। এইটো মানে এনেকুৱা অশিক্ষিত মানুহ এনেকুৱা আজি বকা বকি কৰি আছে, আজি এক্সপেল কৰাৰ কাৰণে আৰু বেছি মানে সি এনেকুৱা হৈ গ'ল। তাৰ কাৰণে মই এইটো ক'ব খুজিছোঁ মিষ্টেন মাৰাকক যে আৰু নেক্সট দিনত বা এনেকুৱা যাতে নকৰে, এইটো আমালোকে মানে এইটো মানে দিছোঁ আৰু যাতে যিটো আমাৰ সভাপতি বিটিআৰ সভাপতি ত্ৰিবেণ চাংমা ডাঙৰীয়া যিহেতু আমাৰ গাৰো ছাত্ৰ সন্থাৰ যিটো বিটিআৰ সভাপতি যাতে আৰু নেক্সট দিনত মানে এনেকুৱা নকৰে, আমালোকে এইটো অহংকাৰ দিছোঁ আৰু মিষ্টেন মাৰাকক যে আৰু যে এনেকুৱা নেক্সট দিনত হয় তাহলে আমালোকে আৰু ৰাইজে ওলাম আৰু আমালোকে একগোট হৈ একেলগে আমাৰ সংগঠন যিমান পৰ্বতজৰাত আছে একেলগে একগোট হ'ম। আৰু একগোটো হৈছে আমালোকে আলোচনা হৈছে অলৰেডি, আৰু প্ৰত্যেকটা গাঁৱত আমালোকে এনে মিটিং কৰিব নিদিম তাক। এতিয়া আমালোকে এইটো মানে মিষ্টেন মাৰাকক যে জাননী দিছোঁ যে আৰু এইটো কৈছোঁ যে আমাৰ জেনেৰেল ছেক্ৰেটাৰী কৈছে যে আমাৰ সভাপতি ডাঙৰৰ ওপৰত যে ব্লেম কৰিছে যে আমাৰ যিটো ষ্টাৰচন চাংমাই কৈছে যে এনেকুৱা কৰে বুলিও ৰাজনীতি কৰে আমাৰ ডাঙৰীয়া প্ৰেছিডেণ্ট ছাৰে বুলি কৈছে। এইটো সি নিজেও চাই লওক, সি ছেক্ৰেটাৰী সিও চিন্তা কৰি লওক, সি নিজেও চাই লওক, নিজকে চাই লওক। সিও যে ইমান যে ইউ পিপল মানে ঘূৰি কিনি মিটিং কৰিছে। অলৰেডি আমাৰ
এই চিলবান গাঁৱত আহি কিনি অলৰেডি প্ৰচাৰ কৰি গ'ল হা বি পি এফত ইউ পি পি এলত তাৰ কাৰণে এইবিলাক নিজকে এইবিলাক নাচায় আৰু মানসিক হ'ব কৰে মানে এডভান্স হয় তাৰ কাৰণে নিজকে আইনাৰ নিচিনা মানে নিজকে আগত জানি লওক তাৰ কাৰণে মানসিক হ'ব হওক বুলি মই এইটো অহংকাৰ দিছোঁ আৰু মিষ্টান আৰু ছেক্ৰেটাৰীক আৰু এইটো কৈ মই ইয়াতে মোৰ বক্তব্যটো এতিয়া সামৰণি মাৰিলোঁ। আমাৰ চেণ্ট্ৰেল এইটো জানিব এইটো চেণ্ট্ৰেলে কি কৰে নকৰে এইটো অলৰেডি এক্সপেল কৰা হ'ল এইটো আমাৰ এইটো কমাৰ কথাই নাহে ইয়াত মানে এক্সপেল অলৰেডি এইটো আমাৰ বি টি আৰ যিটো সভাপতি গাৰো ছাত্ৰ সন্থা সভাপতি ত্ৰিবেণ শৰ্মাই অলৰেডি এক্সপেল কৰিছে এইটো আমাৰ চি প্ৰেচিডেণ্টে অলৰেডি একচেপ্ট কৰি লৈছে এইটো মেট্ৰিক ফেইল কৰা মানুহ এইটো বকা বকি উল্টা পাল্টা কি জানে এইটো মানুহ এইটো কিবা ক'ব এতিয়া এক্সপেল কৰা হ'ল না এতিয়া কিবা ক'ব কিবা নক'ব এইটো ৰাইজেই গম পায় ৰাইজে অলৰেডি গম পায় আপোনালোকে জানে এইটো মিষ্টেন কেনেকুৱা মানুহ অলৰেডি জানে ৰাইজে এইটো মানে ওপৰৰ টকা লৈ আহিছে না আহিছে এইটো প্ৰমাণটো দিয়ক পাৰিলে প্ৰমাণটো দিয়ক তেতিয়া আমালোকে বিশ্বাস কৰিম এইটো মানে প্ৰমাণটো দিয়ক পাৰিলে